হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ ভালেই চাগে সকলোৰে। নয়ন আৰু মই আজি টাউনত গৈ আছোঁ, অলপ কিবাকিবি কাম আছে, তাৰ কাৰণে টাউনলৈ গৈ আছোঁ আৰু মাজে মাজে ভিডিঅ' বনাম। তো চাই থাকক ভিডিঅ'টো আৰু কেনেকুৱা পায় তলত কমেণ্ট কৰি জনাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আমাৰ প্ৰেমা দা টাংকা দিবাই। I'm sorry, but don't wanna talk. I need a moment before I go. It's nothing perfect. So friends, আমি এতিয়া আহি কিনে পালোঁ নগৰবাহী চক। এয়া আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অলপ দূৰ আছে যাবলৈ। এনে মানুহ বহুত থাকে, এতিয়া মানুহ কম হৈ আছে, এইটো বন্ধ হৈ আছে। I'm faking my misery, making my bitch can be everyone's favorite girl. So I'm taking even far away. I've never been so wide awake. No, nobody but me can keep me safe. তো ফ্ৰেণ্ডছ, এয়া কাম কৰি থকা দেখিলোঁ, কাম কৰি থকা দেখি কিনে দাদাক সুধিলোঁ কি কাম হয়। আহি থাকোঁতে ৰাস্তাত দেখিলোঁ, তো দাদাই ক'লে এয়া 5G কাম। তো 5G কাৰণে কাম কৰি আছে। ইয়াৰ তলৰে পাইপ পুতিছে, পাইপৰ তলৰে তাঁৰ নিব। তো আহি গ'ল আৰু 5G। চৰি পাইপৰ তলৰে নহয় দেই, পাইপৰ ভিতৰে। তো ফ্ৰেণ্ডছ, গৈ আছোঁ মই, নয়ন, দুটাই গৈ আছোঁ টাউনলৈ। তো দেখাই আছোঁ কি কৰোঁ তাত, চাই থাকক ভিডিঅ'টো। Siento mucho. Said I needed something in my life. Said I was doing dumb shit all the time. 'Cause broken dreams won't pay your bills at all. তো ফ্ৰেণ্ডছ, এইখনি আমাৰ ইছলামপুৰ দলং হয়। এই দলংখন ভাঙিছিলে, বনাই আছে এতিয়া নতুনকৈ। এইখন এতিয়া নতুনকৈ ডাঙৰকৈ হ'ব। ফ্ৰেণ্ডছ, এইখন হ'লে আমাৰ মংগলদৈ কমাৰ্চ কলেজ। মই দেখাই আছোঁ আপোনালোকক। Let's raise a toast. Enjoy the show. We believe. তো ফ্ৰেণ্ডছ, মোৰ পাৱাৰ বেংক এটা লগা আছিলে, লৈ ল'লোঁ এইটো দাদাৰ পৰা। তো দাদাই ক'লে এইটো 5200 mAh হয় আৰু 700 টকা ল'লে, 6 মাহ ৱাৰেণ্টি আছে। নহ'লে হয়তো তাৰপিছত এইটো বেয়াও হ'ব পাৰে। আৰু নয়নৰ মোবাইল এটা আছিলে, তো ইয়াৰ মোবাইলটো বেয়া হৈ আছিলে, তো ইয়াৰ মোবাইলটো ভাল কৰিলে। তো লৈ ল'লোঁ এতিয়া আৰু আগত গৈ আছোঁ। মোবাইলৰ প্ৰব্লেম হ'লে এইখন দোকান দেখাই দিম। দাদা, দোকানত আপোনাৰ এড্ৰেছটো দি দিয়ক। কৰিম চক ৰাজ কম্পিউটাৰ দাদা চকৰ ওচৰত আহিলে ৰাজ কম্পিউটাৰ। বহুত ধুনীয়া মোবাইল, ভাল কৰে আৰু আপোনালোক আহিব পাৰে। আৰু আগত গৈ আছোঁ, দেখাই আছোঁ ভিডিঅ'টো। I live inside my own world of make-believe. Kids screaming in their cradles, profanities. Some days I feel skinnier than all the other days. Sometimes I can't tell if my body belongs to me. I love everything. ফ্ৰেণ্ডছ, আমি কিবা এটা খাই লওঁ। নয়ন আৰু বাহিৰৰ ইফালে বহুত ধুনীয়া পৰিৱেশ এটা আছে, মই দেখাই আছোঁ আমি খাই লওঁ, তাৰপিছত দেখাই আছোঁ। এইফালে আছে বাকীখিনি এয়া। আৰু ফ্ৰেণ্ডছ, এইফালে আপোনালোকে দেখিছে নাই গম নাপাওঁ, মই অলপ জুম কৰি দেখাই দিছোঁ। এয়া মাছ, বহুত ডাঙৰ ডাঙৰ, বহুত ধুনীয়াকৈ মাছ ওলাই আছে দেই। এইটো মংগলদৈ পুখুৰী হয়, ডাঙৰ পুখুৰী। আৰু ইফালে ছাইডত আছে এখন ভূপেন হাজৰিকা উদ্যান আছে, তো মই অলপ দেখাই দিছোঁ ৰ'ব।
হ'ল ভূপেন হাজৰিকা উদ্যান আৰু তেনেকৈ আৰু সিফালে পাৰ্কিংটো আছে তো তাৰ মুখেৰে যাম পাৰ্কিং দেখাই যাম বাৰু আৰু এইটো হ'ল পুখুৰীটো মঙলদৈ টাউনৰ মাজমজিয়াতে আছে এই পুখুৰীটো সম্পূৰ্ণ মাজতে হয় আৰু যিখিনিতে এটা কথা কওঁ এই ভিডিঅ'টো আজিৰ পৰা প্ৰায় 15 দিন বা 20 দিনমান আগতে কৰা ভিডিঅ' হয় দেই মই মাত্ৰ দিয়া হোৱা নাছিলে তো কৈ দিলোঁ বাৰু কথাটো আমি আহি পাই গ'লোঁ এয়া ৰিপুজ আৰু আগৰফালে যাব আছিলে তো এতিয়াতো 11টাৰ পৰা বন্ধ আৰু গতিকে আগৰফালে নাযাওঁ বেলেগ ব্লগত কেতিয়াবা নিশ্চয় দেখিব আগৰফালে আৰু ফ্ৰেণ্ডছ মই আপোনালোকক কৈছিলোঁ পাৰ্কিঙৰ কথা তো এইটোৱে হয় মঙলদৈত ডাঙৰ পাৰ্কিং হয় এইটো ফ্ৰেণ্ডছ গৈ আছোঁ এতিয়া ৰখিলোঁ অলপ বহুত গৰমো দিছে তাৰ কাৰণে অলপ দেৰি ৰখি ল'লোঁ আৰু গৈ আছোঁ এতিয়া চাই থাকক আৰু ভিডিঅ'টো সম্পূৰ্ণ তো ফ্ৰেণ্ডছ আহিলোঁ টাউনৰ পৰা এতিয়া ঘৰ গৈ আছোঁ পামেই আৰু বেছি দূৰ নাই আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ আৰু লগ পাম এটা নতুন ভিডিঅ'ত তো এতিয়ালৈ বাই বাই